নমস্কাৰ সকলোকে মই মোৰ লিজা কাহিনী চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মানে একদম ভিডিঅ' বনোৱা মানে ষ্টাৰ্টিংটো কৰিলোৱে তাৰ পিছতহে মানে এতিয়া ওলাইছো আপোনালোকৰ আগত তাৰপিছত এতিয়া আকৌ ওলালেহি এইকেইজনী আজি মানে শনিবাৰ দেই কিন্তু দেওবাৰে ভিডিঅ' বনোৱা আমি ক'বলৈ গ'লে ন আজি মানে হেৰি দেৱালী ভিডিঅ' বনাই থৈ দিয়া নাই যে সেইকাৰণে বনাই লওঁ আৰু লগতে আমাৰ ভণ্টিও মানে বেমাৰ হৈ থকা দেখি গ'লগে নহয় এতিয়া বেয়াও লাগিছে ন ক'তে আকৌ কি কাৰণে বেয়া লাগিছে বেয়া লাগিছে বাই বাই বোলে হেৰি এই তাই কৈছে কোনে কৈছিলে অথনি বেয়া লাগিছে বুলি মোকে লাগিছিলে তাই হেনো বোলে গালি পাই থাকে কিবা কৰি থাকে বোলে সেইবোৰে ভাল লাগে বোলে চ' মই কৈছোঁ উপায় নাই এতিয়া আমি কেইজনীয়ে বাচিলোগৈ আৰু জিমিও ঠিক নাই আহেনে নাহে কেতিয়া আহে কেতিয়া নাহে ঠিকেই নাই তাইও তাৰপিছত মুকুন্দো আকৌ যাবগৈ নহয় বাহিৰলৈ সেইটো কাৰণে এইকেইদিন সি অহাই নাই 2টা দেওবাৰ নে 3টা দেওবাৰ হ'ল অহাই নাই আমি আৰু নিজে বনাব লাগিব আৰু কিনো আৰু লোকৰ ওপৰত ভৰসা কৰি ৰখি থাকিম আৰু ন তো আপোনালোকে সকলে ভিডিঅ'বোৰ চাই দিব দেই এতিয়া আকৌ BTS চিন থয় নে নথয় ঠিকহে নাই যদি BTS চিন ওলাই আপোনালোকক নিশ্চয় দিম দেই কি হ'ল ৰখাই দিয়া ছোৱালীজনী ভাত খালা নে ছোৱালীজনী কৰিলো ৰ জানো বাই কেলে লগল টান মাৰি ইমান দুখ লাগে কৈছো নহয় তই বাই বুলি কেলে কৈ দিলি তোৰ বাই নহয় ভাত খাই দিওঁচোন ভাত খুৱাই দিব লাগে খাই ভনে কি হ'ল আকৌ তই ইমান ধোপা আছ এই মা ঘূৰি নহয় বৌমা লগালগ নকবি ৰ তাইক কৈছো তুমি যে ইমান কথা কৈছা তোমাৰ কথা মই ৰাম ৰাম মই ইমান কথা ক'বলৈ কওঁ মই হ'বচোন হ'ব মা নাই যে কথা আচ্ছা আমি ক'লে আহিলি আকৌ ৰখাই দিয়াচোন বাইদেউ আমি বেয়া কথা কওঁ কচোন ক কুমকুমে কি কৈছিলি অথনি কাম কৰিবলৈ ক'ব পাৰো কেনেকৈ কৰিলি যা ৰখাই দেখোন সমাধিৰ ক্ষেত্ৰতো ক'ত থৈছিলে অলপ ভালে একে নাথাকে নহয় ন কিছুমান বেয়া কিছুমান ভাল হয়নে ন কি ক'লে হে মই চব আকৌ সেই চব কি কৈ পালো মানে মই নিজে দিলে তহঁতি আজি নাখা তোমালোকে দেৱালীত হেৰি ফটকা ফুটাবা নাই পইচাই নাই নহয় চাকি আৰু আমাৰ তেনেহ'লে আমি আজি চাকি বন্তি ধুনীয়াকৈ জ্বলাব পাৰিম মই চিচিয়ে পিন্ধিব পাৰিম উঠাই দিলি যে লগালগ তোক কোনো নাই অকণমান দে এনেকৈ হাঁহি গৈ যাবলৈ নমাই তেনেহ'লেচোন আমি আজি চাকি বন্তি ধুনীয়াকৈ জ্বলাব পাৰিম আৰু মই চিচিয়ে পিন্ধিব পাৰিম আজি ধুনীয়াকৈ জ্বলাব পাৰিম দেই নুঠাবি এই এজনীও আকৌ উঠাই দিছে ধুনীয়াকৈ কৰিব পাৰিম নুঠাবি মুখৰ আগত কেলে লৈ আন অকণমান দূৰলৈ যাবি গা ভাল নাই নি তেনেকুৱাই আৰু গাটো অকণ বেয়া লাগি আছে হ'ব তেতিয়াহ'লে মই সেই কামকেইটা কৰোঁগৈ প্ৰথমতে সেই ঘৰটো সাৰিয়ে লওঁ ন আপুনি নাই হোৱা নহয় চাগে এইফালে আমাৰ কাম কৰি আছে কাম বালি লগতে সঁচাকৈ কাম কৰিবলগীয়া হৈছে ভালে হৈছে যদি সঁচাকৈ কাম কৰিবলগীয়া হৈছে কাম কৰা হৈ গৈছে ভিডিঅ' বনোৱা হৈ গৈছে আমি মানে অলপ সোনকালে আহিলোঁ তাৰপিছত বায়ে যেনিবা নকৰে কৰা আছে মানে ওলাই যাওঁগে দেই মই হেৰি কওঁ এইখন পাৰি লওঁ এইখনো মানে পাৰিব লাগিব এতিয়া মানে মই ভিডিঅ' আচলতে এইবোৰ মানে ভিডিঅ'ৰ কাৰণেহে থৈ দিছোঁ এনেকৈ লেতেৰাকৈ নহ'লে মই অথনিয়ে চাফা কৰিলোঁ বাকীবোৰ এতিয়া তিতিয়ে গ'ল
কাগজখন এতিয়া ৰখাই থওঁ ইমান আপুনি মুখ চলাইছেনে মই কৈছোহে ইমান সৰু ছোৱালীজনী হৈ পাতি কেলে তুমি এনেকে মুখ চলাইছা ৰখা দে এবাৰ হাঁহি উঠিলে উঠি আহিব আপুনি গম পায় এইটো 1000 লৈছে আপুনি গম পায় ৰচোন ইয়াত টেংকে নাবাজিলে যে কৈছিলো আজি কাম বহুত আছে থাকি যাবগে এতিয়া ভিডিঅ' বনাওঁতে বহুত কেইখন কিমান কৰিব মোৰ নিজে দেহাটো 7 মিনিট হ'লে আৰু 8 মিনিট 9 মিনিট আৰু 2 মিনিট 3 মিনিট বনালে কিহে পায়নো বাৰু চব ভিডিঅ' বনালে আজি কেনেকৈ গৈছে দেখিছে পাপাই চিঙি পাতি ললো এদিন আপুনি বেছি দেখাই নেকি আমাৰ তুমি ভুল বুজিছা ভিক্ষাৰী কাক কয় জানানে কি হ'লতো মায়ে দেখোন কেলে এনেকুৱা কৈছে এহেঁতেচোন মালে কাম কৰিছে এইটো মুখখন বেছি অলপ কেলে মাত দিছে এই পটককে আহিব ৰাইজসকল BTS চিন মানে আগৰো আছিলে কৰা সেইবাবে বোলো একেলগতে লগাই দিওঁ BTS চিনখিনি বেছি নহ'ল আচলতে সিহঁতি কাটি দিয়ে BTS চিন নথয় সেইটো কাৰণে মানে বেছি BTS চিন নহ'ল এই 6 মিনিটমান হ'ল আৰু তেনেকৈ এইফালে আমাৰ এতিয়া চাহ খাই আছে কৈলা এনেকৈ পঠালিকে নাই খোৱা তেতিয়াহ'লে খাই আছে চবেই একদম চাহ তাহ ভিডিঅ' চিডিঅ' বনাই কৰি মই বোলো বিহু এটা নাচি লওঁগৈ তাৰপিছত বনাওঁগৈ যদি নমস্কাৰ মোৰ নাম শ্ৰীমতী কবিতুৰী নমস্কাৰ মোৰ নাম শ্ৰী কুমুদে তচা পাদুৰাম মোৰ ভায়েক পাদুৰামৰ ভাই খাহিৰাম তাৰপিছত নমস্কাৰ মোৰ নাম শ্ৰীমতী গায়ত্ৰী তুষাৰ নমস্কাৰ মোৰ নাম চিৰন্তী ললিত তচা ললিতচা নহয় হলিতা জানো সবাই জানো শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানানে নকল্পতৰু তাহান্ত বিনাৰী আমিহে ন ঋষিকেইটা কেলে হাঁহি থাকে বাৰু ৰাইজসকল আপোনালোকক দেখুৱাই হোৱা নাই নহয় আজি মানে কাতি বিহু বুলি মানে এতিয়া এইয়া দেখিছে নহয় কোমোৰা নে পাতিলাও মা কোমোৰাৰ লগত হাঁহ মাংস কি হাঁহ পাতি হাঁহ এইফালে মানে একদম মুখেদি খালে পকৰেদি জ্বলা ওলাই যোৱা জলকীয়া ভাজি বনাইছে পুৰা মানে জলকীয়া দিছে দেই মই জলকীয়া খাবই নোৱাৰোঁ তথাপিও মানে টেষ্টটো কৈ চাব লাগিব মানে মুখেদি খালে জ্বলাটো লাগিবই বোলে হাগুন্ধ জ্বলাটো লাগিব সেইটো মানে আৰু হেভি বেছি এইটো মানে হেৰি হ'ব পিছত ভাত খোৱাটো দেখাম নে নেদেখাম বাৰু দেখুৱাই দিবা ছুটি হৈছে নাই হোৱা ছুটি তথাপিও আৰু দেখাই দিম আৰু ন ভাত খোৱাটো এইয়া এতিয়া মানে আমাৰ ভাতটো এতিয়া বাঢ়িলে ভাত খোৱাটো নেদেখাওঁ কিনো দেখাম আৰু ন ভাত খোৱাটো বাঢ়ি আছে তো এইফালে আমাৰ মানে খকুৰা পাদুৰাম খালি হাঁহিৰাম নাই যেনিবা দেখুৱা ভালেই হৈছে মই এনেও দি দিম ভিডিঅ'টো আজি ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আকৌ আহিছোঁ এটি ব্লগ লৈ আপোনালোকে সকলোৱে হাঁহি থাকক হেপি থাকক মোৰ ভিডিঅ'তে চাই থাকক ধন্যবাদ বাই বাই টাটা